খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ হাঁহৰ মাংস লগতে কোমোৰা। খুব সহজ পদ্ধতিৰে মই আপোনালোকৰ সন্মুখত হাঁহৰ মাংসৰ ৰেচিপিটো বনাই দেখুৱাম। আপোনালোকৰ যদি মোৰ চেনেলটো চাই ভাল লাগে আৰু মোৰ সহজ পদ্ধতিৰ ৰেচিপিসমূহ আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হাঁহৰ মাংসখিনি প্ৰথমে মই ভালদৰে ধুই লৈছোঁ। মাংসখিনি মেৰিনেট কৰিবৰ বাবে মই লৈছোঁ জিৰা গুড়ি 1 চামুচ, গৰম মছলা 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, সৰু চামুচেৰে লৈছোঁ এচামুচ হালধি পাউডাৰ, এচামুচ মিঠাতেল। এতিয়া মই এই আটাইখিনি এখন চামুচেৰে ভালদৰে মিহলাই ল'ম। ইয়াৰ পিছতে লৈছোঁ মই অলপমান জালুকৰ গুড়ি। পিঁয়াজ এটা মই একেবাৰে সৰুকৈ কাটি লৈছোঁ আৰু এই কাটি লোৱা পিঁয়াজখিনি মই মাংসখিনিত দি দিম। এতিয়া মই ভালদৰে এইখিনি মিহলাই আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। মাংসখিনি বনাবৰ বাবে মই লৈছোঁ পিঁয়াজ 3টা, জলকীয়া 2টামান, নহৰু কেইফুটামান আৰু আদা, লগতে লং, ইলাচি আৰু ডালচেনি। আদা, ৰচুন আৰু জলকীয়াখিনি মই পটাত বটি লৈছোঁ, লগতে লং, ডালচেনি, ইলাচি এইকেইটাও মই বটি লৈছোঁ। পিঁয়াজ এটা মই একেবাৰে সৰুকৈ কাটি লৈছোঁ। এতিয়া মই গেছত কেৰাহীখন পাতি দিম। তাত মই 3ৰ পৰা 4 চামুচ মিঠাতেল দি দিম। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত দিম এখিলা তেজপাত আৰু একেবাৰে অলপমান চেনি। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, নহ'লে জ্বলি যাব। এতিয়া মই ইয়াত দিম অলপমান চেনি। ইয়াৰ পিছতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনি অলপমান টাইমৰ কাৰণে ভাজি থাকিম। পিঁয়াজখিনিত গল্ডেন ব্ৰাউন কালাৰ অহাৰ পাছত মই যিখিনি জলকীয়া, ৰচুন আৰু আদা পিহি ৰাখিছিলোঁ সেইখিনি তেলত দি দিম। পিঁয়াজ, জলকীয়া, ৰচুনৰ কেঁচা গোন্ধটো যোৱাৰ পাছত ইয়াত মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। মাংসখিনি একেবাৰে ল' ফ্লেমত ভাজি থাকিব। এতিয়া মই ইয়াত দিম সোৱাদ অনুসাৰে নিমখ। ইয়াৰ পিছতে মই যিখিনি লং, ইলাচি, ডালচেনি পিহি ৰাখিছিলোঁ সেইখিনি মই মাংসখিনিত দি দিম আৰু ভাজি থাকিম। মাংসখিনি ভাজি থকাৰ পাছত দেখিবই কেনেদৰে মাংসখিনিৰ পৰা তেল ওলাই আহিছে। মাংসখিনি প্ৰায় 8-10 মিনিটমান ভাজি থাকিব। হাঁহৰ মাংসত দিবলৈ মই আলু 2টা সৰুকৈ কাটি লৈছোঁ। হাঁহৰ মাংসত যিহেতু কোমোৰা দিলে খাই ভাল লাগে, সেয়েহে মই অলপমান কোমোৰা কাটি লৈছোঁ। মাংসখিনিৰ পৰা তেল ওলাই অহাৰ পাছত মই ইয়াত কোমোৰাখিনি ঢালি দিম, লগতে কাটি থোৱা আলু। এইখিনি আমি ভালদৰে ভাজি থাকিম। অলপমান সময় ভজাৰ পাছত আমি গেছৰ ফ্লেমটো ল' কৰি আমি ঢাকনিখন মাৰি দিম। দেখিছেই মাংসখিনিৰ পৰা অলপ পানী ওলাই আহিছে। যিহেতু কোমোৰাত পানী থাকেই, সেয়েহে কোমোৰাবোৰ সিজিবলৈ আৰম্ভ কৰিছে আৰু কোমোৰাৰ পৰা পানী ওলাই আহিছে। প্ৰায় আধা ঘণ্টাৰ পাছত মাংসখিনি মোৰ ৰেডি। আৰু মই দিয়া ৰেচিপিসমূহ যদি আপোনালোকে বনাইছে তেনেহ'লে বনাই খাই আপোনালোকে কেনেদৰে পাইছে সেয়া কমেণ্টত মোক জনাবলৈ নাপাহৰিব।